এয়া আমাৰ কেন্দ্ৰত শাৰীৰিক বিকাশৰ কাৰণে শিশুসকলক ৰছীৰ দ্বাৰা আমি খোজ কঢ়াই কেনেকৈ খোজ কাঢ়িব লাগে এয়া আমি তেওঁলোকক শিকোৱা হৈছে। এয়া কেন্দ্ৰত ৰছীডালত তোমালোক আহি থাকা লাহে লাহে। এয়া দেখিছে শিশুসকলৰ শাৰীৰিক আৰু মানসিকতাৰ যিটো বৌদ্ধিক সেইটো আমি কৰিবৰ কাৰণে চেষ্টাহে কৰিছোঁ শুদ্ধমান। এয়া শিশুসকল দেখিছে ৰছীত বগাই আহি আছে। এয়া আৰু এটা ছোৱালী গ্ৰুপ আহা। আহি থাকা তোমালোকো আহি থাকা তেনেকৈ ৰছীডালৰ ওপৰে ওপৰে আহি থাকা তোমালোক আহি থাকা ৰছীডালৰ ওপৰে ওপৰে লাহে লাহে তোমালোক আহি থাকা ৰছীডালৰ ওপৰে ওপৰে আহি থাকা। এয়া শাৰীৰিক বিকাশ যিহেতু তেওঁলোকে একা বেকা ৰাস্তাই কেনেকৈ যাব লাগিব সেইটো আমি এতিয়া প্ৰয়াস কৰাইছোঁ তেওঁলোকক। এইটো হৈছে পলাশনী অংগনবাদী কেন্দ্ৰ। তাৰপৰা আৰু তোমালোক উঠি আহা অঁ লাইন পাতা। অঁ আহি থাকা তোমালোক লাহে লাহে ৰছীডালৰ ওপৰেদি। দেখিছে আপোনালোকে এয়া হৈছে শিশুসকলৰ শাৰীৰিক বিকাশৰ বাবে আমি তেওঁলোকক যিটো কৰিবলগীয়া আমি তেওঁলোকক তেনেদৰে কৰি গৈছোঁ। আৰু লগতে আমি শিশুসকলৰ শাৰীৰিক বিকাশৰ কাৰণে এয়া দেখিছে বিভিন্ন খেলা সামগ্ৰী এয়া বিভিন্ন খেলা সামগ্ৰী কৰি থৈছোঁ। আৰু তেওঁলোকক এই খেলা সামগ্ৰীৰ দ্বাৰা শিশুসকলৰ সূক্ষ্ম মাংসপেশী বিকাশৰ লগতে শাৰীৰিক বৌদ্ধিক মানসিক আদি সকলোখিনি বিকাশ হোৱা আমি তেওঁলোকক অকণমান প্ৰয়াস কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া দেখিছে আপোনালোকে সকলোখিনি। ইয়াৰ লগতে অভিভাৱকসকল তেওঁলোককো আমি যিহেতু শিশুসকল তেওঁলোকৰ অভিভাৱকসকলক মাতি দিওঁ আমি কি কৰাইছোঁ কেন্দ্ৰত সেই বস্তুখিনি চাবৰ কাৰণে। এয়াই হৈছে আজি মোৰ ভিডিঅ'ৰ